নহওক আমাৰ অসমীয়া থলুৱা কচুৰ সৈতে মাছৰ আঞ্জা আৰু নৰ্থ ইণ্ডিয়ান ডিছ দাহি ভিন্দি একেলগে। প্ৰথমতে কচুখিনি কাটি বাছি বইল কৰি ল'লোঁ। তাত অলপ মচুৰ দালি দি ল'লোঁ, বিলাহী এটা, তাৰপিছত হালধি নিমখ দি পেলাই চিটি মাৰি ল'লোঁ 6-7টা। তাৰপিছত ঘুটনি অলপ মাৰি ল'লোঁ। কেৰাহীত তেল অলপ দি পেলাই মাছপিচ ফ্ৰাই কৰি ল'লোঁ। মাছপিচ ফ্ৰাই হৈ যোৱাৰ পিছত এতিয়া তৰকাৰীটো বনাম। প্ৰথমতে পাঁচফোৰণ দিলোঁ, তাতে দিলোঁ পিঁয়াজ, আদা, নহৰু, তেজপাতবিলাক আগতে দিব লাগিছিলে বাৰু। অকণমান জিৰা গুড়ি দি দিলোঁ। তাতে কচুৰ জোলখিনি দি দিলোঁ, তাৰপিছত ফ্ৰাই কৰি ৰখা মাছখিনি দি দিলোঁ। অকণমান দেৰি পিছত মাছৰ তৰকাৰী ৰেডি। দাহি ভিন্দিৰ বাবে ভেন্দিখিনি মই এনেকৈ কাটি ল'লোঁ। তেলত ভেন্দিখিনি ফ্ৰাই কৰিলোঁ, তাতে নিমখ আৰু হালধি দি দিলোঁ। ভেন্দিখিনি ফ্ৰাই হোৱাৰ পিছত কাঢ়ি থ'লোঁ আৰু সেই তেলখিনিতে পাঁচফোৰণ, পিঁয়াজ, আদা, নহৰু, তাৰপিছত কেপচিকাম, জলকীয়া দি ফ্ৰাই কৰি ল'লোঁ। এতিয়া আহি গ'ল দাহি। তাতে গৰম মছলা, ৰেড চিলি, নিমখ, হালধি দি এইখিনি মিক্স কৰিলোঁ। তাৰপিছত মিক্সাৰখিনিতে ঢালি দিলোঁ। অলপ দেৰি পিছত ফ্ৰাই কৰি ৰখা ভেন্দিখিনি তাত দি দিলোঁ আৰু আমাৰ দাহি ভিন্দি ৰেডি।